গুড মৰ্নিং ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এফালে দেখা পাইছে মই ৰাতিপুৱা শুই উঠি ফাৰ্ষ্টতে গেট খোলোঁ। গেট খুলি লৈ আকৌ এফালে দেখিছেনে পাছে পাছে কুকুৰা আহিলে, আৰু কুকুৰাকেইটা যে মই যেতিয়ালৈকে কিবা এটা নিদিওঁ তেতিয়ালৈকে মোৰ পাছে পাছেই লাগি ফুৰে। এতিয়া এইফালে দেখা পাইছে মই চফাৰ কাপোৰবোৰ ভাল কৰিম, আৰু ৰাতি বহি মেলি এনেকেই লেতেৰা হৈ থাকে। মই ৰাতিপুৱা শুই উঠিয়ে চাফা কৰোঁ, আৰু চফাৰ কাপোৰবোৰ পটককৈ বেয়া হৈ যায়। সকলোৱে জানেই চাগে, বহিলেই লেতেৰা হয়, আকৌ ভাল কৰিবলগীয়া হয়। এইখিনি কাম মোৰ ডেইলি ৰুটিন নিচিনা হয়। আৰু মোৰ ভিডিঅ' যোনে যোনে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম আশীৰ্বাদ কৰিব, আৰু যাতে আগুৱাই যাব পাৰোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে আৰু মোৰো ভাল। আজি কাতি বিহু হয়, মোৰ ফালৰ পৰা সকলোকে হেপ্পী কাতি বিহু। আৰু আজি সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই আপোনালোকে দেখিলেই ৰাতিপুৱা কি কৰিলোঁ, আৰু মোৰ এনেকেই দিনটো আৰম্ভ হয়। আৰু ৰাতিপুৱা কাম চাম কৰি মেলি এতিয়া ফ্ৰেছ হৈ ল'লোঁ, আৰু এতিয়া চাহ বনাওঁগৈ। চাহ তাহ খাই পেলাই আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু আজি কি কৰোঁ সকলোখিনি দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে দেখিছেনে বাপেক পুতেক উঠাই নাই, এইফালে বেটা শুই আছে। আৰু এইফালে দেখিছেনে গাৰু দি থৈ দিছোঁ, ব্লেংকেট দি থৈ দিছোঁ। বেটাই সাৰ পাই কিনি পটককৈ উঠি পৰি যাব বুলি চাওক, গাৰু চাৰিওফালে দি থৈছোঁ। কেনেকৈ শুই আছে চাওক। চোলাৰ অৱস্থা চাওক। চাহ খাই এতিয়া মই ভাত শাক বনাই আছোঁ। এইফালে দেখা পাইছে তেল দি আছোঁ, মাছ ভাজিম। এইফালে এতিয়া মই মাছ ভাজি আছোঁ, গৰৈ মাছ হয়। কেলে কৰিছা, ভালকৈ ওলোৱা। তোমাৰ চোলাটো কি হ'ল? আৰু আজি আমি ভাত খাবলৈ যাম, নবৌহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে, সেইকাৰণে কমকৈ বনাইছোঁ। মা আৰু দেউতাই খাব ঘৰত। বিলাহী মাছ বনাম। এতিয়া মই বিলাহী কাটি আছোঁ। বিলাহীখিনি মিক্সাৰ মেচিনত দিম, নহ'লে ভালকৈ নিসিজা নিচিনা হয় বিলাহীখিনি। যদি মিক্সাৰ মেচিনত দিয়া হয় ন, সোনকালে সিজে। আৰু সেইকাৰণে মই মিক্সাৰ মেচিনত দি বনাইহে ভাল পাওঁ, তেতিয়া চব গুড়ি হৈ যায়। এইখিনি এতিয়া মই মিক্সাৰত দিমগৈ। এইফালে চাওক হৈ গ'ল, এইফালে মাছ সিজি গ'ল। এইখিনি তেলতে অকণমান পিঁয়াজ দি দিছোঁ।
লগতে আলু এটাও দি দিম আলু নিদিম বুলি ভাবিছিলোঁ কিন্তু আলু এটা আকৌ আনিলোঁ দিম তেতিয়া অকণমান ডাঠ ডাঠ হ'ব গ্ৰেভি টাইপৰ সেইকাৰণে আলু এটা আকৌ আনিলোঁ ইয়াতে কাটিয়ে দিছোঁ আৰু এইফালে দেখিছেনে ৰঙা হৈছে এতিয়া মই বিলাহীখিনি দি দিম এতিয়া ভাত পানী বনাই আজৰি হৈ এতিয়া বেটাৰ লগতে বহি কিনি চুলি ফনিয়াই ল'লোঁ চুলি ধুই ফনিয়া নাই হ'লে এতিয়া ফনিয়াই লৈছোঁ বেটাৰ লগতে বহি আৰু ইমানেই চুলি সৰে আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন চুলি সৰিলে কি লগালে ভাল হয় মোৰ ইমানেই চুলি সৰে ক'বই নালাগে ইমান এচপা সৰে বেয়াই লাগি যায়গৈ আৰু কেতিয়াবা ভাবোঁ তাকলিয়ে হৈ যাম নেকি ইমানেই চুলি সৰে আপোনালোকে কমেণ্ট কৰিবচোন দেই কি কৈছানো তুমি এইফালে চাই দিয়া হেল্ল' ফ্ৰেণ্ডছ মই গা চা ধুই ফ্ৰেছ হৈ গ'লোঁ আপোনালোকে মোৰ মাৰ ভিডিঅ'টো চাই থাকিব বুলি কৈ দিয়া আৰু বাই বাই দিছানে মোক মাৰিছা বাই বাই দি দিয়াচোন বাই 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 আমাৰ বেটাৰ বাই বাই উল্টাকে দিয়ে বাই বাই দি দে বাই বাই দি দে আৰে 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 হ'ব বাই 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 এতিয়া আমি গৈ আছোঁ নবৌহঁতৰ ঘৰত ভাত খাবলৈ আৰু যিহে ৰ'দ দিছেও ভগৱান কেনেকুৱা ৰ'দ চকু মেলিবই পৰা নাই আৰু এইফালে দেখিছেনে কিমান ধুনীয়াকৈ মুচি থৈ দিছে মায়ে আজি কাতি বিহু হয় ন তুলসীৰ তলত চাকি জ্বলাই এইফালে ধুনীয়াকৈ মায়ে চাফা কৰি মুচি থৈ দিছে বেটা আৰু বাপেকে আগে আগে গৈ আছে গৈ পাই দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব আমি ক'লৈ গৈ আছোঁ ৰ'দ পৰি আছে বেটা আকৌ বেছি দূৰত নহয় বাৰু ওচৰতে হয় আমি গৈ আছোঁ তিনিটিৰে ভাত খাবলৈ ন শুন আৰু এইফালে ঘৰটো আৰু আমি এইফালৰ পাইছোঁ ৰাস্তা ইমান দীঘল দাদাহঁতে এতিয়া বাৰু আমাৰ ঘৰৰ ওচৰতে বনাই আছে মই এবাৰ দিছোঁৱে ভিডিঅ' দেখাইছোঁ আপোনালোকক ঘৰৰ ওচৰত দিয়া ইয়াতে ফাৰ্ম খুলি আছিলে ফাৰ্মখন চাব লাগে বুলি ইয়াতে আছিলে দাদা নবৌ এতিয়া তাত ঘৰ বনাইছে তালৈ যাবগৈ আৰু ঘৰ চৰ কমপ্লিট হ'লে আহি পালোঁ সেইকেইটা ফাৰ্ম এইফালে ব্ৰইলাৰ গাহৰি পুহিছিলে শুনাই গৰমত মানে কুকুৰ কিনিলো সা কুকুৰ এ বেটা এইটো কলা যে গুছি গুছি দেখা নাই ঘক্কা গুছি আহে এফালে কেতে মই কি লাইলো খেলা বস্তু কুকুৰ নে না তোমাৰ সাসি কোনটো এই গাইটো না হেলো কোনটো ও ইমান ডাঙৰ নহয় এটো মোৰ চিনি পায় মানে এটো মই নিজে কিনা নাই বাউ এটো নিজে আমাৰ ইয়ালে আহিছিলে তাপা দেখিলো নগল হৌফালে হেকানে ইয়াতে থৈ দিছো নেযায় আকৌ বাহিৰলে তেতিয়া পা পিছফালে মই দেখিছিলো মই তাই নামটো সফিয়া দিছো
Sophia. এইফালে দেখা পাইছে নবৈ বনাই থৈছে পাপড় আৰু এইফালে পনীৰ আলু বিলাহী জোল বনাইছে আৰু এইফালে সালাড বনাইছে আৰু এইফালে ভাত আৰু এইফালে লাই শাকে ব্ৰইলাৰ মাংস বনাইছে এতিয়া আমি ভাত খাই লওঁ তাৰ পিছত লগ পাইছো আপোনালোকৰ ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া আমি হাঁহ চাবলৈ আহিছোঁ হাঁহ ক'ত আছে হাঁহ ক'ত আমি একো নানা খাবলৈ তোমালোকক চাবলৈ আহিছোঁ কৈ দিয়া আগতে এইবোৰত গাহৰি আছিলে এতিয়া গাহৰি চাহৰি নাই বাৰু নাই একো খাবলৈ নাই অঞ্জা Hi. This is my house. This is my playroom. I am making myself. আৰু কৈ দিয়া আকৌ কিবা Welcome. One plant, one mobile, and one kitchen, and one bed, and a sofa to sit. Like that. I sit like this. I get down like this. And I cook like this. This is my cooking heta. হেতা হেনো And this is my sabji. This is my water. This is my little fridge. This is my fan. This is my parcel. This one is my snack. My snack. My snack. I have snack in it. I have food. Food. See my food so tasty. And I have one dustbin. And that is all. And one plant. And that is all. Bye bye. এতিয়া আমি ভাত খাই ঘৰলৈ গৈ আছোঁ আৰু খাই আহিছোঁ লৈও আহিছোঁ তুমি এনেকে লৈ গ'লে মালে অকণমান লৈ ৰাস্তা পালেগে ওলাব কিবা কিবি লৈ আহিছোঁ আৰু ঘৰত গৈও ঘৰতো কাম আছে বাৰু মাৰ পাছবেলা চাকি তাকি জ্বলাব লাগে চাকি তাকি যোগাৰ কৰিব লাগিব মায়ে দেউতাই পথাৰলৈও যাব আৰু আমাৰ লগত আহিছে শুন অঁ যা Hi. কুকুৰটোৰ লগত আহিছে ইমান ৰ'দ দিছে অ বল আমাৰ ঘৰলৈ গ'লে আৰু নানো বান্ধি থৈ দিম এতিয়া ঘৰ আহি পাই গ'লো সেই হে আমাৰ মমাইটো তোমাৰ হাততকে আৰু হে ডাঙৰ টিভি আছে তাৰ ইউটিউব আছে যি চাব মন যায় সেইটো চাব পাৰে ৰাধা চিনেমা হাই ফ্ৰেন্ডছ আমি ঘৰ পালোগে এতিয়া ভাইটিক খুৱাওঁ ন অকণমান তুমি টিভি চাই থাকিবা মই কাৰ্টুন লিখি থৈ দিছোঁ নহয় কাৰ্টুন চাম দেই তুমি মোৰ লগত চাব ব'লা হাই ফ্ৰেন্ড টিভি এটা চাম এতিয়া এয়া টিভি অন কৰিছে ব'লক চাম এয়া চাওক টিভিটো অন হৈ আছে অন হ'ব অন হ'ব লৈছে এয়া চাওক এই বাটনটো অন হৈ আছে নহয় আহিব এতিয়ালৈকে নাহা
এতিয়া অন হৈ গ'ল আতৰা মই ইউটিউবটো দেখাই আছো চেনেল একো নাই আছে সিদিনাখন মই চাইছো মই আকৌ কাটিলো ন অন হৈ গ'ল চোৱা ৰিমোট তুমি কোনটো চেনেল চাবা অকল কোৱা কাৰণ ৰখিবা 685 to some 685 friends delete কৰি দিলে এতিয়া আহিবা signal না আহা guys বলক যাং আমি নহলে মই ঘৰৰ ওপৰতে দেখাই থৈ আহোঁ এইটো আমাৰ ঘৰলৈ আমি আমাৰ নতুন ঘৰ হ'ব লৈছে ইয়াও এইটো জানো পায় কি বলক ফ্ৰেণ্ডছ মই দেখাই থৈ আহোঁ বহুত ধুনীয়াকৈ বম এইটো আমাৰ নতুন ঘৰ এইটো মই ক'লোৱেচোন একেবাৰে ওপৰতো দেখাই থৈ আহোঁ তোমাইতো মাতিছে গৈছো মই এনেই এনেকৈ কৈ ভাল পাওঁ সেইকাৰণে মই কৈ থাকোঁ এতিয়া মই নাৰিকল কাটি আছোঁ চানাত দিবলৈ ভাবাছে নাৰিকল চাকি ধূপ চলাই আৰু এইফালে চানা তামোল গোটেইখিনি বস্তু ইয়াতে যোগাৰ কৰি লৈছোঁ এতিয়া আমি গৈ আছোঁ পথাৰলৈ কাতি বিহু হয় ন পথাৰলৈ নগ'লে মনটোৱে বেয়া লাগিব সেইকাৰণে এতিয়া বেটা মই গৈ আছোঁ আৰু গধূলিয়ে হ'ল দেখা পাইছে আন্ধাৰে হ'ব হৈছে ওচৰতে হয় সেইকাৰণে গৈছোঁ দূৰত হোৱা হ'লে নগ'লেও হয় ৱালৰ পাছফালে আছেই ন সেইকাৰণে আমি গৈ আছোঁ দুইটিয়ে মা আগফালে গৈ আছে আগে আমি পাছে গৈ আছোঁ এইফালে আহা বিৰাট ভাল পাইছে কাতি বিহুৰ দিনাখন পথাৰলৈ নগ'লে মনটোৱে বেয়া লাগিব হয় নাই সেইকাৰণে আমি গৈ আছোঁ পথাৰলৈ ওচৰতে কাটি দিবা এইটো আকৌ চব যদি কাটি দিব লাগে দেৱী কি আকৌ হে এইফালে দেখা পাইছে মায়ে চাকি ধূপ জ্বলাই আছে কাতি বিহুৰ দিনাখন পথাৰত চাকি ধূপ জ্বলোৱা হয় এতিয়া ভঁৰালতো দিছে দেখা পাইছে চাকি ধূপ আৰু এইফালে দেখা পাইছে এতিয়া মায়ে ধুনীয়াকৈ চানা নাৰিকল দি সজাই আছে আৰু অকণমান পাছত ঘৰৰ ওচৰৰ ভণ্টি ভাইটিহঁতে আহিব সিহঁতৰ লগত প্ৰাৰ্থনা কৰিম আৰু এফালে দেখা পাইছে কবি আলু পিয়াজ কাটি থৈছোঁ ভাজি বনাম আৰু এফালে বিলাহী আলু পিয়াজ কাটিছোঁ এইখিনি জোল বনাম এনেকৈ চিম্পুলকৈ বনাই খাম আৰু এতিয়া ৰাতিয়ে হ'ল আৰু এতিয়া মই ভাত পানী বনাই লওঁ বনাই মেলি খাই বৈ শুবই হ'ব আৰু 9টামান বাজিলে বহুত দেৰি হ'ল আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ